টি আৰু এল লেফ্ট ৰাইটটো যিটো ডিৰেকশ্যনটো ফাইণ্ড আউট কৰাটো বহুত ইম্পৰ্টেণ্ট হয় মই ইয়াতে লিখিলোঁ এল লেফ্ট আৰু ৰাইট চব নডত আছে দিছে গৌৰৱ ইজ ফ'ৰ্থ লেফ্ট টু দ্য অমিত যদি ফ'ৰ্থ লেফ্টত যদি কৰোঁ আমি অমিতক ইয়াত বহাব পাৰোঁ ইয়াত বহাব কাৰণ ইয়াৰ পৰা 4 নম্বৰত যাব যদি ইয়াত বহালে এইটোত যদি ইয়াত হ'ব আৰু যদি ইয়াত বহে তেতিয়াহ'লে গৌৰৱ ইয়াত বহিব যুক্তি ইজ ওৱান কৰ্ণাৰ যুক্তি যদি ইয়াত হ'লে বা ইয়াত হ'ব পাৰে যিকোনো তাত হ'ব পাৰে আটিম ইজ ফ'ৰ্থ লেফ্ট অফ দ্য যুক্তি ফ'ৰ্থ লেফ্টত আটিম ফ'ৰ্থ লেফ্টত আছে ফ'ৰ্থ লেফ্টত ইয়াৰ পৰা ফ'ৰ্থ লেফ্টত গ'লে ইয়াত নহ'বগৈ চ' ইয়াত ফ'ৰ্থ লেফ্টত গ'লে 1 2 3 4 ইয়াত হ'ব আটিম কনফাৰ্ম হ'ল যে এতিয়া গৌৰৱ ইয়াত নবহে গৌৰৱ ইয়াত বহিব আৰু গৌৰৱ ইয়াত বহিলে ইয়াত আমাৰ এ নবহিব হৈছে আমাৰ নেক্সট কণ্ডিশ্যন হৈছে গৌৰৱৰ আমাৰ তাৰ ৰাইটত আছে জাইট অ'কে জাইট টিম গৌৰৱ ইয়াত বৰুণ হ'ব তেতিয়াহ'লে কুৱেশ্যনটো ইয়াৰ এগেইনষ্টত এইটো হ'ব